ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীক মুখ্যমন্ত্ৰীয়ে দিছে ভাল খবৰ। এতিয়াৰে পৰা আপোনালোকে অধিক সুলভ মূল্যতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। কেৱল মাত্ৰ ৩০০ টকাতে হিতাধিকাৰীসকলে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু সামাজিক মাধ্যম যোগে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে হিতাধিকাৰীসকলক দিছে এই ভাল খবৰ। ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে এটা ভাল খবৰ। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীলৈ মুখ্যমন্ত্ৰীয়ে এই ভাল খবৰ দিছে। এতিয়াৰে পৰা অধিক সুলভ মূল্যত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। ৰন্ধন গেছৰ চিলিণ্ডাৰ কেৱল মাত্ৰ ৩০০ টকাতেই দিব এতিয়া ৰাজ্য চৰকাৰে। সামাজিক মাধ্যম যোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই মন্তব্য। অচিৰে ৩০০ টকাতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। নতুন বছৰৰ আৰম্ভণিতে ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীলৈ আহিব পাৰে এটা ভাল খবৰ। কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যম যোগে জনাইছে এই কথা, সুলভ মূল্যত চাউল, দাইল, চেনি, নিমখৰ পাছত এইবাৰ লাভ কৰিব চিলিণ্ডাৰ। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত ২৫০ টকাৰ অতিৰিক্ত ৰেহাই ঘোষণা কৰা হৈছে। মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ অধীনত হিতাধিকাৰীসকলে লাভ কৰিব এই সুবিধা। লাখ লাখ পৰিয়ালৰ সপোন বাস্তৱ কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ বিজেপি চৰকাৰ। অৰুণোদয় পৰিয়াল আৰু পিএম উজ্জ্বলা হিতাধিকাৰীলৈ এই সুবিধা আগবঢ়াব চৰকাৰে। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত লাভ কৰিব অতিৰিক্ত ২৫০ টকাৰ ৰা সাহায্য। ৰাজ্যৰ ২০ লাখ পৰিয়ালে পাব ৰাজ্য চৰকাৰে আগবঢ়োৱা এই সুবিধা। ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক দিছে এটা ভাল খবৰ। অচিৰে ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ ভাল খবৰ পাব ৰাজ্যবাসীয়ে। ২৫০ টকাতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। সামাজিক মাধ্যম যোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই মন্তব্য। ৰাজ্যৰ ২০ লাখ পৰিয়ালে, যিসকল পৰিয়াল যোগ্য, সেই যোগ্য পৰিয়ালসকলে লাভ কৰিব ৩০০ টকাতে ৰন্ধন গেছৰ চিলিণ্ডাৰ। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে ৰাজ্যবাসীকে ভাল খবৰ দিছে। উল্লেখ কৰিব লাগিব যে চাউল, দাইল, চেনি, নিমখ সুলভ মূল্যত লাভ কৰাৰ পিছত এইবাৰ ৰাজ্যবাসীয়ে সুলভ মূল্যত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে, প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত ২৫০ টকাৰ অতিৰিক্ত ৰা সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকী। আৰু অচিৰেই নতুন বছৰৰ আৰম্ভণিৰে পৰাই ৰাজ্যবাসীয়ে এই ভাল খবৰ লাভ কৰিব বা ৰন্ধন গেছৰ চিলিণ্ডাৰ ৩০০ টকাতে লাভ কৰিব। ইতিমধ্যে উল্লেখ কৰিছোঁ যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভাল খবৰ দিছে। ৰাজ্যবাসীৰ সপোন পূৰণ কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখন। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ ৰাজ্যবাসীক কি ভাল খবৰ দিছে আমি হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম। চাউল পাই আছিলো, এতিয়া আমি দালি, নিমখ, চেনি ১১৭ টকাত পাওঁ। কোনোবাই মোক ক'লে যে মামা ১২০ টকা দিওঁ, ৩ টকাটো ঘূৰাই নিদিয়ে দেখোন। হয়নে নহয়? এইবাৰ কোনে কোনে দালি, নিমখ কিনিলে হাত দাঙকচোন। বঢ়িয়া। দালিটো ভাল আছিল নে নাই? কোৱালিটিটো আপোনালোকে নিজে কওক, কোৱালিটিটো ভাল নে বেয়া? নিমখৰ কোৱালিটিটো ভাল নে বেয়া? ভাল। এই যে ভঙা পইচা ঘূৰাই দিয়াত দিগদাৰ, সেইকাৰণে ১ জানুৱাৰীৰ পৰা আমি ১০০ টকাতে দালি, নিমখ, চেনি আপোনালোকক দি দিম। হ'ব? ভাল হ'বতো? বঢ়িয়া। তাৰ মানে এতিয়া আপোনালোকে চিন্তা কৰক, উদ্যমিতা অভিযানত ১০,০০০, পিছত ২৫,০০০ পাম। অৰুণোদয় ১,২৫০ টকা, চাউল
20 কেজিও যদি আমি পাওঁ 800-1000 টকা ঘৰত বাচি গ'ল দালি নিমখ চেনি পালোঁ আৰু 1 জানুৱাৰীৰ পৰা আমি ফৰ্ম কালেক্ট কৰি আছোঁ গেছৰ চিলিণ্ডাৰ কিনিলেও 250 টকা আপোনালোকৰ একাউণ্টত আমি উভতাই দিম কোনে কোনে গেছৰ ফৰ্ম ফিল আপ কৰিলে হাত ডাঙক বহুতে কৰা নাই সোনকালে কৰি দিয়ক ঠিক আছে একো নালাগে খালি গেছৰ নম্বৰটো লাগে অৰুণোদয় চেকৰ একাউণ্টটো লাগে বাস গেছতো আমি 250 টকা পাম ছোৱালীক পঢ়ুৱাৰ খৰচ দিব নালাগে আমিয়ে ছোৱালী হায়াৰ ছেকেণ্ডাৰীত গ'লে 1000 কলেজত গ'লে 1250 ইউনিভাৰ্চিটিত গ'লে মাহত 2500 একেদিন মই য'তে যাওঁ ল'ৰাবিলাকে মোক ধৰি লয় মামা বাবু আঁচনি দিয়ক তেতিয়া মই কৈছোঁ ঠিক আছে 1 জানুৱাৰীৰ পৰা বাবু আঁচনি এটাও দিম তাৰ মানে ল'ৰাৰো পঢ়া চিন্তা কৰিব নালাগে ছোৱালীৰো পঢ়া চিন্তা কৰিব নালাগে দেউতাক মাকে কলেজত এডমিশ্যন দিবৰ কাৰণেও ফিজ দিব নালাগে আজি গোটেই দায়িত্ব কোনে লৈছে নৰেন্দ্ৰ মোদীয়ে লৈছে বিজেপিয়ে লৈছে আমাৰ চৰকাৰে লৈছে চাউল পাই আছিলোঁ এতিয়া আমি দালি নিমখ চেনি 117